নমস্কাৰ বন্ধুসকল, মাইনা ব্লগ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এটা মোৰ প্ৰথম ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম ভিডিঅ' বুলি মই চাদৰৰ দহি গাঁঠা ভিডিঅ' এটাকে আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগে প্লিজ কমেণ্ট বক্সত জনাব। সহজ পদ্ধতি এটাৰে কিদৰে চাদৰ দহি গুঠিব পাৰি তাৰে ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছোঁ। প্লিজ ভিডিঅ'টো চাদৰখন এইদৰে সমানকৈ পাৰি ল'ব। সমানকৈ পাৰি লৈ তাৰ ওপৰত এটা গধুৰ বস্তু দি দিব যাতে সূতাবোৰ টানি গুঠোঁতে ভাল হয়। এইদৰে মই গাৰু এটা দি লৈছোঁ যাতে সূতাবোৰ গাঁঠোতে সুবিধা হয় মোৰ। আপোনালোকেও কিবা এটা এনেকৈ দি ল'ব পাৰে। বাকী চাই যাওকচোন কিদৰে মই দহি গাঁঠোঁ। আপোনালোকে নিজৰ অনুযায়ী আঙুল আঁতৰে আঁতৰে এটা এটা গাঁঠিৰ কাৰণে চিন দি লৈছোঁ। আপোনালোকেও এইদৰে দি ল'ব পাৰে, এতিয়া সুবিধা হয়। এইদৰে গুলি সূতাডাল এনেকৈ সুমুৱাই দি ইয়াতে 3টা টানকৈ গাঁঠি দি ল'ব, তেতিয়া দহিটো সুলকি যোৱাত চান্স নাথাকে। এনেকৈ 3টা টানকৈ গাঁঠি দি ল'ব। দহিখিনি এনেকৈ সূতা দুডালৰ মাজত এনেকৈ সমানকৈ ৰাখিব। অলপমান দীঘলকৈ ৰাখিলেও কথা নাই, পিছত আপোনালোকে মিলাই কাটি দিব জোখত। এনেকৈ ৰাখি কেঁচিখন দি মই ভেজালি দিছোঁ, যদি ওলাই আহে ঠিক এইদৰে ইয়াতো 3টা গাঁঠি টানকৈ দি দিব। আপোনালোকে ভিডিঅ'টো মন দি চাব, কওঁতে হয়তো অলপ বুজি নাপাবও পাৰে। বাকী চাওকচোন কিদৰে মই দহিটো গাঁঠিছোঁ। যদি চাই ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 3টা গাঁঠি সমান টানকৈ দি লৈ এই বেজি থকা সূতাডাল ওপৰ ফালে দি গোটেই সূতাখিনি এইদৰে এনেকৈ লৈ ল'ব। লৈ এই বেজি সূতাডাল বেজিটো তলেদি এনেকৈ তলেদি ল'ব। দেখিছেনে কেনেকৈ লৈছোঁ? তলেদি এইদৰে লৈ এনেকৈ এটা সমানত টানি দিব ইমানত। তাৰপিছত আকৌ বেজিটো এই উঠি থকা সূতাডালৰ মাজেদি এনেকৈ সুমুৱাই ইমানটো জোখত দি টান মাৰি দিব। ঠিক তেনেকেই ইয়াতো 3টামান টানকৈ দি ল'ব। চাই থাকক আপোনালোকে, এনেকৈ কৰি এনেকৈ দি দিব। ধৰিব পাৰিছেনে বন্ধুসকল? এনেকৈ টানকৈ দি দিব। আৰু এটা 3বাৰ দি দিছোঁ, তেতিয়া ছিঙি যোৱাৰ সুবিধা নাথাকে। বন্ধুসকল মন কৰিছেনে আপোনালোকে? এনেকৈ কৰি এই বেজিটো ইয়াৰ এনেকৈ মাজেদি সুমুৱাই এনেকৈ উলিয়াই দিব। এনেকৈ টান মাৰিবলৈ হৈ গ'ল। আমাৰ দহি এটাত ৰেডি হৈ গ'ল। চাই লওকচোন কেনেকুৱা পাইছে। দেখিছে বন্ধুসকল, এইদৰে অতি সহজ পদ্ধতিৰে চাদৰত দহি গাঁঠিব। বন্ধুসকল আপোনালোকে চাদৰত যদি দহি গাঁঠিম বুলি ভাবিছে অতি সহজ পদ্ধতিৰে দহি গাঁঠিব পাৰে। দেখিছেনে দহিবোৰ কি ভাল লাগিছে? যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট বক্সত জনাব কেনেকুৱা পালে। চাওক, মই দহি গাঁঠিবৰ কাৰণে এম্ব্ৰইডাৰী সূতাটো ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকেও এইদৰে কম সময়তে সহজ পদ্ধতিৰে যদি কৰিম বুলি ভাবে কৰিব পাৰে।